নমস্কাৰ আপোনাৰ বাণী টিভিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ লগত যেটো ভিডিও শেয়াৰ কৰিম সেই ভিডিওটো অকমান বেলেগ আৰু আজি এই ভিডিওটোত মানে আসলে কি হয় বহুতে আমি ফুৰিব যাওঁ বা যেতিয়া ফুৰ্তি দিন ভাল লগা দিনবোৰ তেতিয়া সেইবোৰ আমি ভিডিওবোৰ ৰাখো ফটোজবোৰ ৰাখো কিন্তু কেতিয়াবা কি হয় যেতিয়া হঠাৎ আপোন মানুহজন হেৰাই যায় হঠাৎ নোহোৱা হৈ থাকে তেতিয়া সেই মুহূৰ্তবোৰ কেনেকুৱা হয় মানে যোনে যাৰ লগত হৈছে তেওঁহে বুজি পাব যে কেনেকুৱা মুহূৰ্ত সেইবোৰ আৰু বিশেষকৈ হঠাৎ যেতিয়া নোহোৱা হৈ যায় মানে সেইটোৰ নিচিনা দুখ সেইটোৰ নিচিনা কি ক'ম আৰু মোৰ মানে শব্দ নোহোৱা হৈ গৈছে গতিকে আজি মই আপোনালোকৰ লগত অকমান ভিডিওটো বেলেগ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ কি হয় মই ভাবিলোঁ মোৰ পাৰ্সোনেল কথা হেতু ব্যক্তিগত কথা মোৰ যে মোৰ ডাঙৰ মামা হঠাতে 6 ছেপ্টেম্বৰৰ দিনা ৰাতিপুৱা হঠাতে নোহোৱা হৈ থাকিলে আৰু ডাঙৰ মামা বুলি ক'লে এটা বহুত বেলেগ এটা অনুভৱ বহুত বেলেগ এটা সেই ডাঙৰ মামা হঠাৎ সেইদিনা ৰাতিপুৱা নোহোৱা হোৱাত কেনেকুৱা পৰিস্থিতি হ'ল কি কথা মানে একো ধৰিবই নোৱাৰিলোঁ আমি কেনেকৈ কি হ'ল তেনেকৈ অসুখ হৈ থকা নাছিলে মানুহৰ অসুখ হৈ থকা হ'লেও কথাবোৰ বেলেগ হৈ যায় যে মানুহজন এনেকুৱা অসুখ হৈ আছে কেতিয়া কি হয় সেইবোৰত গমে পায় আপোনালোকে কিন্তু হঠাৎ হৈ থকা মানুহ এজন যদি তেনেকৈ হঠাতে শুয়ে পৰে একেবাৰে তেতিয়া কেনেকুৱা হ'ব পাৰে তো সেইদিনা মামাৰ যোনদিনা তেনেকুৱা হ'ল মামাৰ অকমান সেইখিনি সময়ৰ মুহূৰ্তখিনি আৰু বাকি আমাৰ শ্ৰাদ্ধৰ দিনা যিখিনি কাম হৈছিলে সেইখিনি মই অকমান ফটোজ অকমান ভিডিঅ'ছ ৰাখিছোঁ এইখিনি মই আমাৰ মেমৰি হিচাপে মই ইয়াত ৰাখি থম কাৰণ আমি বহুতেই কিবা ভাল লগা মুহূৰ্ত হ'লে আমি ফেচবুকত লিখি থৈ দিওঁ বা ফেচবুকত ফটোজবোৰ ৰাখি থওঁ ইউটিউবতো বহুতে ৰাখি থয় বা তেনেকৈ যোনে সুবিধা মিলে যাৰ যেনেকৈ মিলে তেনেকৈ ৰাখি থৈ দিয়ে মই ভাবিলোঁ মই আজি সেই যিখিনি কৰি থৈ দিছিলোঁ কেতিয়াবা মোবাইলটো বেয়া হ'লে বা কেতিয়াবা কি হয় হঠাৎ ডিলিট হৈ যায় তো তেনেকুৱা সময়ত আমি সেইবোৰ বিচাৰি নাপাওঁ হেৰাই থাকে সেইকাৰণে ভাবিলোঁ ইয়াত থৈ দিওঁ ভিডিঅ'খিনি মেমৰি হিচাপে কাৰণ ভিডিঅ'টো বনাওঁতে বহুতখিনি সময় লাগিছে মোৰ আজি বহুত দিনৰ পৰা ভিডিঅ'টো দিমকে এডিট কৰিমকে ৰাখি থৈ দিছিলোঁ কিন্তু কৰা হোৱা নাছিলে কিন্তু শেষত কৰিলোঁ অকমান প্ৰবলেম হৈছিলে ভিডিঅ'টো কৰোঁতে সেইটো কিন্তু উপায় নাই মই যেটো ৰাখি থম বুলি ভাবিছোঁ গতিকে ৰাখি থমেই সেইকাৰণে আজি সেই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকলৈ আৰু ভিডিঅ'টো চাই কোনেও একো বেয়াকৈ নাভাবিব একো বেয়াকৈ নল'ব কথাটো যে তাই এই ভিডিঅ'টো কিয় দিব লাগে তাই ভিডিঅ'টো কিয় ৰাখিব লাগে তেনেকুৱা একো কথা নহয় মই ভাবিছোঁ কাৰণ আমাৰ যেতিয়া যিকোনো আমি যেতিয়া ঘৰত প্ৰগ্ৰাম থাকে খানা থাকে কিবা থাকে তেতিয়া আমি বহুতেই সেইবোৰ ৰাখোঁ সেইবোৰ দেখাওঁ মানুহক যে চাহ আজি আমাৰ এনেকুৱা তেনেকুৱা মানে আমি শ্বেয়াৰ কৰি ভাল পাওঁ বহুতে আমি হোৱাটছএপতো ষ্টেটাছ দিওঁ ফটোজ দিওঁ যে এনেকুৱা কথা তো ভালখিনি যদি আমি ৰাখিব পাৰোঁ দুখৰ সময়খিনিওতো অলপমান থৈ দিব পাৰোঁ ন অকল যেহেতু আমাৰ এনেকৈ মেমৰিবোৰ ৰাখি থোৱাৰ এটা আমাৰ সুবিধা আছে সেইকাৰণে মই সেইটো ভাবি ৰাখিব ওলাইছোঁ আৰু মামা এনেকৈ হঠাৎ যাব বুলি আমি ভবা নাছিলোঁ কেতিয়াও যে বহুখিনি আছিলে আৰু মামা থাকিব লাগিছিলে বহুত দেৰি আৰু কিন্তু বহুত সোনকাল গুচি গ'ল কোনেও একো গমেই নাপালোঁ আমি আৰু মামা তুমি য'তে থাকা আশীৰ্বাদ কৰা আমাক মোক ভাইটিক ভণ্টিক মামীক আবুক আমাৰ চবকে মাক চবকে চাবা আশীৰ্বাদ কৰিবা আমি যেন আগুৱাই যাব পাৰোঁ আৰু এতিয়ালৈকে ঘৰত আমাৰ মামাহঁতৰ ঘৰত এনেকুৱা একো মানে যে মই আপোনালোকক দেখুৱাম যে মামা মামী ভাইটি ভণ্টিক মোৰ দেখি থাকে আপোনালোকে কিন্তু মামা মামী আইতাকো দেখুওৱা হোৱা নাই এতিয়ালৈকে ভালকৈ দেখাইছিলোঁ আমাৰ ঘৰলোৱা ভিডিঅ'টো তাতে আছিলে মামা চাগে আহিব পৰা নাছিলে সেইদিনা আৰু তেনেকুৱা একো অনুষ্ঠান নোহোৱাৰ কাৰণে মই ভিডিঅ'খিনি কৰা হোৱা নাছিলে মানে ভাবিছিলোঁ আৰু এই নেক্সট জানুৱাৰী পৰিব তেতিয়া কিবা সুবিধা মিলিলে বা পূজাত তেনেকৈ ৰাখি থ'ম কিবা ভিডিঅ' কিন্তু তেনেকুৱা হোৱা নাছিলে কিন্তু এনেকৈ গ'ল কাৰণে অকণমান যি নহওক ভিডিঅ'টো চাওক বিশেষ একো নাই আৰু ক'বলগীয়া
বৰ্তমান কৰ্মৰত শিক্ষক শ্ৰী দুৰ্লভ চন্দ্ৰ বৰুৱা আজি ৰাতিপুৱা 4মান বজাত শিৱশংকৰৰ পৰা পৌলকাপুলি ঘটে। গতিকে তেওঁৰ বিদেশী আত্মাৰ প্ৰতি কামনাৰ্থে আমি গোটেই ৰাইজে 1 মিনিট সময় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মই সকলোকে অনুৰোধ জনালোঁ। শেষ করে দেখো ইয়া একেবারে শেষ করে দেখো महाशांति करुण श्रेष्ठम विशिष्ट देव समानता अष्टानी जले ओम पिता स्वर्ग पिता धर्म पिता ही परम तप सर्वदा प्रभु आज अपना श्रेष्ठ স্বামীর শ্রাদ্ধ উপলক্ষে প্রসাদ পানি ধূপ নৈবেদ্য দান কৰিছে যে দেওতে থৌকে লোকে বাক্য ভুল হয়ে দেও মানে স্পর্শন করে আগলে ভক্তর মনোবাঞ্ছা পূর্ণ করে জয় শ্রীকৃষ্ণ প্রভু সিংকে হরিবোল 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 জয় শিব বাবা সিংকে হরিবোল 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 হিংসা করে অলপ বুক ঘুষি দিছে